সুখী কেনেকৈ হ'ব পাৰি? আমাৰ হাতত আজি যিমানখিনি আছে আমি তাক লৈ কিয় সুখী নহয়? কাৰণ আমাক আৰু লাগে। এই আৰু বোলা বস্তুটো কেতিয়াও শেষ নহয়। আমাৰ ওচৰত সুখী হোৱাৰ সকলো সামগ্ৰী থাকিলেও এই আৰু বোলা বস্তুটোৰ বাবে আমি সুখী নহয়। আমি সেইজনৰ লগত নিজক তুলনা কৰোঁ যিজন আমাতকৈ ওপৰত। আমি এবাৰ ভাবি নাচাওঁ সেইজন কেনেকুৱা পৰিৱেশত থাকি ডাঙৰ দীঘল হৈছে আৰু কি পৰিৱেশত থাকি আমি ডাঙৰ দীঘল হৈছোঁ। নিশ্চয় সকলোৱে বেলেগ বেলেগ পৰিৱেশত থাকি ডাঙৰ দীঘল হয়। গতিকে এজনক আনজনৰ লগত তুলনা কৰিব নোৱাৰি। আপুনি যদি এনে কৰে আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিব। আপোনালোকে কেতিয়াবা ভাবে নেকি যে আপোনাতকৈ দুখী কোনো নাই? আপুনি আজি যি পৰ্যায়ত আছে আপুনিতো বহুত সুখী সেইসকলৰ তুলনাত যিসকলে আপোনাৰ দৰে জীয়াই থকাৰ সপোন দেখে। এই পৃথিৱীত বাসগৃহীন পৰিয়াল, শাৰীৰিকভাৱে পংগু, মানসিকভাৱে অসুস্থ আদি বহুতো লোক। তেওঁলোকৰ অন্তৰৰ দুখবোৰক এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ তুলনাত আপুনিতো বহু গুণেই সুখী। তথাপিও আমি কিয় নিজক সুখী অনুভৱ নকৰোঁ? আচলতে এই প্ৰতিদ্বন্দ্বিতাৰ পৃথিৱীখনত থাকি পাহৰিয়ে গ'লোঁ আমি কোন, আমাক কি লাগে। জীৱনৰ প্ৰকৃত সুখ পাবলৈ হ'লে সুখ দুখৰ ঠেকা খাবই লাগিব, তেতিয়াহে নিজক উপলব্ধি কৰিব পাৰিব। সুখী হ'বলৈ কি লাগে? জীৱনৰ প্ৰকৃত অৰ্থ কি? এই সকলোবোৰ উপলব্ধি কৰিবলৈ হ'লে মাথো লাগে এটা অভিজ্ঞ মন, যিয়ে আমাক দুখৰ সময়তো কঠিন পৰিস্থিতিটো হাঁহি থাকিবলৈ শিকায়। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ। সুখী হ'বলৈ হ'লে আমাৰ কি নাই সেইটো ভাবি দুখ কৰি থকাতকৈ আমাৰ যি আছে তাক গুৰুত্ব দিব লাগে। আচলতে আমি সুখৰ কথা ভাবি ভাবি আমাৰ ওচৰত কি আছে পাহৰি যাওঁ, ফলত শেষত দুখহে পাওঁ। কাইলৈৰ কথা ভাবি ভাবি আজিৰ এই ধুনীয়া সময়খিনিও নষ্ট কৰোঁ। মানুহ দুখী হৈ থকাৰ এটা বিশেষ কাৰণ হ'ল যিটো তেওঁলোকৰ ওচৰত আছে সেইটো কেতিয়াও গুৰুত্ব নিদিয়ে আৰু যিটো নাই তাৰ বাবে দুখ কৰি থাকে। গতিকে যদি সুখী হৈ থাকিব বিচাৰে তেন্তে কাইলৈৰ কথা নাভাবি আজিৰ সময়খিনি উপভোগ কৰক। কি নাই সেইটো ভাবি দুখ কৰাতকৈ যি আছে তাক লৈ সুখী হওক।